কি বিজেপি, কি কংগ্ৰেছ, কি শাসক, কি বিৰোধী। আজি প্ৰতিগৰাকী ভাৰতীয়ই এই কথাটো মানি ল'বলৈ বাধ্য হ'ল যে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ বেছি ভণ্ড, আটাইতকৈ বেছি দুৰ্নীতিপৰায়ণ আৰু আটাইতকৈ ডাঙৰ স্কেমষ্টাৰগৰাকী হৈছে নীতিন গাডকাৰী নামৰ মানুহগৰাকী। এই মানুহগৰাকীয়ে 150 কোটি ভাৰতীয়ৰ লগত যিটো ঠগ আৰু প্ৰবঞ্চনা কৰিলে, পেট্ৰলৰ লগত ইথানল মিহলি কৰি যিটো কেলেংকাৰী তেওঁ সংঘটিত কৰিলে, সম্ভৱত বিশ্বৰ ইতিহাসত আটাইতকৈ ডাঙৰ কেলেংকাৰী এইটো হ'বলৈ গৈ আছে। কেৱল মাত্ৰ নিজৰ পুত্ৰ দুগৰাকীয়ে ইথানলৰ ব্যৱসায় কৰে কাৰণে, পুত্ৰমোহত পৰি পুত্ৰ দুগৰাকীক লাভান্বিত কৰাৰ কাৰণে ভাৰতবৰ্ষৰ পেট্ৰলৰ লগত 20% ইথানল মিহলি কৰি আগৰ ইথানল কম্পেটিবল নোহোৱা বাহনসমূহকো বলপূৰ্বকভাৱে E20 পেট্ৰল ভৰাবলৈ যি বাধ্য কৰোৱা হ'ল আৰু নতুন E20 কম্পেটিবল ইঞ্জিন বনাবলৈ নিৰ্দেশ দিয়া হ'ল, তাৰ পাছত এতিয়া আগৰ আৰু নতুন সকলো বাহনতে যেতিয়া সমস্যাই দেখা দিছে, গাড়ীবোৰ আধা ৰাস্তাতে বন্ধ হোৱাৰ খবৰ আহিছে আৰু মাইলেজ কমি গৈছে, এই যিটো অক্ষমনীয় অপৰাধ নীতিন গাডকাৰী ডাঙৰীয়াই সংঘটিত কৰিলে, এই অপৰাধটোৰ কাৰণে আজি যদি নীতিন গাডকাৰী নামৰ মানুহগৰাকীক হাতত হেণ্ডকাফ লগাই জেলতো ভৰাই থোৱা হয়, সেয়া তেওঁৰ কাৰণে একেবাৰে ন্যূনতম শাস্তি হ'ব, অথচ আৰামদায়ক কথা হ'ব। একো নাভাবি নিচিন্তি 150 কোটি ভাৰতীয় মানুহক গিনিপিক সজাই আমাৰ সকলোৰে বাহনসমূহক, ভাৰতীয় মানুহক বুৰ্বক বুলি ভাবি এই বাহনসমূহৰ লগত যিটো কাণ্ড সংঘটিত কৰিলে কেৱল মাত্ৰ পুত্ৰ দুগৰাকীক লাভান্বিত কৰাৰ কাৰণে, আৰু আজি তেওঁলোকে সুপ্ৰিম কোৰ্টতো ক'বলৈ বাধ্য হ'ল যে এক্সপেৰিমেণ্ট তেওঁলোকে কৰি আছে। তাৰমানে 150 কোটি মানুহৰ লগত 150 কোটি মানুহক গিনিপিক সজাই এক্সপেৰিমেণ্ট কৰিছে, নিজৰ পুত্ৰ দুগৰাকীক লাভান্বিত কৰাৰ কাৰণে কোনো ধৰণৰ নাভাবি নিচিন্তি পৰিকল্পনা নোহোৱাকে এই যি ইথানল মিশ্ৰিত পেট্ৰল তেওঁ বজাৰত মেলি দিলে আৰু সকলোকে ভৰুৱাবলৈ বাধ্য কৰালে, এইটোৰ সমাধান এতিয়া কি কোনেও বিচাৰি পোৱা নাই, চৰকাৰেও বিচাৰি পোৱা নাই, বিৰোধীও বিচাৰি পোৱা নাই, আৰু ৰাইজৰ মাজতো হাহাকাৰ লাগিছে। এই নীতিন গাডকাৰী নামৰ মানুহগৰাকীয়ে নিজৰ এটা ভাল ইমেজ প্ৰথমতে তৈয়াৰ কৰি যি ধৰণে তেওঁ লেকচাৰ দিয়ে যে তেওঁ ৰাস্তা বনাইছে, হাইৱে বনাইছে, এক্সপ্ৰেছৱে বনাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো উদ্বোধন কৰিবলৈ মাতি আনে, আৰু উদ্বোধন কৰাৰ এমাহ দুমাহ এসপ্তাহ পাছতে ৰাস্তাবোৰত যেতিয়া বৃহৎ বৃহৎ গাঁত হ'বলৈ ধৰিছিলে, তেতিয়াই আমি কৈছিলোঁ যে এই মানুহগৰাকী 2 নম্বৰী আছে। আৰু আজি প্ৰমাণিত হ'ল যে ভাৰতবৰ্ষৰ ৰাস্তাসমূহৰ লগত যিটো কেলেংকাৰী নীতিন গাডকাৰী নামৰ মানুহগৰাকীয়ে সংঘটিত কৰিছে, ভাৰতবৰ্ষৰ 150 কোটি জনতাক বুৰ্বক বুলি ভাবি আমাৰ বাহনসমূহৰ লগত যিটো এওঁ সাহস কৰিলে, ইথানল মিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰি যিটো কেলেংকাৰী সংঘটিত কৰিলে, ইয়াৰ সমাধান এতিয়া কাৰো ওচৰত নাই। গতিকে অনতি বিলম্বে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নীতিন গাডকাৰী নামৰ মানুহগৰাকীক তেওঁৰ মন্ত্ৰিত্বৰ পৰা আঁতৰাই তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনালোঁ, আৰু ভাৰতবৰ্ষৰ ৰাইজৰ যে এই বৃহৎ ক্ষতি হ'ল বাহনসমূহৰ, ইয়াৰ ক্ষতিপূৰণ কেনেধৰণে অনাগত সময়ত দিয়া হ'ব, এই ব্যৱস্থা হাতত লোৱাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।